জাগুনৰ নামফাই গাঁৱৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা হ'ল যে নামফাই ঘাটত এখন স্থায়ী দলং নাই। ৰাইজে অতি কষ্টৰে এখন কাঠৰ দলং প্ৰতি বছৰে নিৰ্মাণ কৰি লয় যদিও বাৰিষাৰ বানে উটুৱাই লৈ গুচি যায়। নামফাই ঘাটৰ ইটোপাৰে আছে 3খনকৈ গাঁও আৰু হাজাৰো অধিক শিক্ষাৰ্থী আৰু প্ৰায়খিনি মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এখন দলং নোহোৱাৰ ফলত শৈক্ষিক অৰ্থনৈতিক এই সকলো দিশতে বিৰূপ প্ৰভাৱ পৰিছে। এখন মাত্ৰ নাৱক সাৰথি কৰি লোকসকলে অব্যাহত ৰাখিছে দৈনিক বিপদ সংকুল যাত্ৰা। দলং নথকাৰ ফলত বহুত লোকৰ চিকিৎসা অভাৱত মৃত্যু হৈছে। নদীৰ বুকুত বহুবাৰ ভয়ংকৰ দুৰ্ঘটনাও সংঘটিত হৈছে। কিন্তু গাঁওবাসীয়ে আজি পৰ্যন্ত বহু আবেদন কৰিও কোনো এখন চৰকাৰৰ পৰা দলং লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে আজিও আহ্বান জনাইছে চৰকাৰক যাতে অতি সোনকালে নামফাই ঘাটত এখন দলঙৰ সুব্যৱস্থা কৰে। সমস্যা সৃষ্টি হয় এইটো আপোনাৰ বাৰিষা কালত আমাৰ নাওটো চলাচল বন্ধ হয়। প্ৰায় ষ্টুডেণ্ট আছে আমাৰ 1000তকৈ ওপৰ আৰু গাঁৱৰ মানুহ আছে। নাও বন্ধ হোৱাৰ ফলত কিছুমান মেডিকেল যাব নাপায়। ইয়াতে বেমাৰ আজাৰৰ একো মেডিকেলৰ সা সুবিধা নাই আৰু দলং নোহোৱাৰ ফলত যথেষ্ট আৰু কেতিয়াবা এক্সিডেণ্ট হৈছে ইয়াত। আৰু ৰাইজে যিখন দলং নিৰ্মাণ কৰিলে নিজে, হয়, সেইখনো বাৰিষা বানে উটুৱাই লৈ হয়, যায়। এইটো 3 মাহৰ পৰা 4 মাহ যায়। এইটো আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ আমাৰ স্থানীয় বিধায়কৰ লগত দলঙৰ কাৰণে যথেষ্ট আমি আৰু ক'ৰবাত গৈছোঁ। তেওঁ কি কয়, আপোনালোকৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে কি কৈছে? হ'ব বুলি কয়, প্ৰথমে জাগুন ঘাটৰ হ'ব বুলি কৈছে, কিন্তু আজিলৈকে আমাৰ ইয়াতো এনেকৈ গুৰুত্ব সেনেকৈ দলঙৰ ক্ষেত্ৰত নাই। আৰু বিশেষকৈ কিমানখন গাঁও আছে ইটো পাৰত? আমাৰ ইয়াত এতিয়া এটা সোণোৱাল গাঁও আছে আৰু বিহাৰী নেপালীখিনি এটা গাঁও আছে আৰু অৰুণাচল আপোনাৰ খাৰচাং আৰু বৰদুমচা যোৱা এটা লিংক ৰোড আছে। যথেষ্ট মানুহ অহা যোৱা হয়, কিন্তু ৰাস্তাৰো প্ৰব্লেম। আপোনালোকে দেখিছে ইয়াত চব্জি আমাৰ খেতিয়ক ডেইলি আহে, এতিয়া খেতিয়কৰ যথেষ্ট প্ৰব্লেম হৈ থাকে। কি আহ্বান জনাব? আমি এটা আহ্বান জনাওঁ যে আমাৰ ইয়াত মানে এটা চৰকাৰে ভাল পেলাই চিন্তা কৰি পেলাই এটা দলং যে দিয়ে যেন প্ৰকৃত দলং এটা। অসুবিধাটো যথেষ্ট। এতিয়া আপোনাৰ 6টা বজাৰ পাছত নাও বন্ধ হৈ যায় আৰু এমাৰ্জেঞ্চিটো এনেকৈ একো নাই ইয়াত। নাও চলালেও লাইট চাইলেটৰ সুবিধাটো নাই এইটো নাৱত। ইয়াতে এইটো ৰাতিপুৱা যেন তেন ৰাতিটো নিশাটো কটাব লাগে। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, দা চামিনি 24।